বাৰু এইখিনি বাচিবলৈ আছে এতিয়া 11টা মানুহৰ কাৰণে বনোৱা হ'ব আজি সেই আছে আৰু এটা বাকী আলহী বুলিবলৈ নাই হয় নাই বাৰু আজি ঘৰৰ মানুহৰ কাৰণে বনোৱা নমস্কাৰ স্বাগতম জনাইছোঁ মই নীতি বিদ্যালয় আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই আৰু এতিয়া আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু যোৱাকালি বিশ্বকৰ্মা পূজা যিহেতু মই ভিডিঅ' বনাব নোৱাৰিলোঁ পূজা পাতিছিলে বাৰু আমাৰ ঘৰত কিবা বিশেষ কাৰণত ভিডিঅ' বনাব নোৱাৰিলোঁ তাই ভাবিছোঁ আজি নেক্সট দিনাখন ভিডিঅ' এটা বনাই দিওঁ বুলি আৰু আজি ৰাতিপুৱা এবাৰ কিনো মন গ'ল নাজানো কচু খাবলৈ মন গ'ল আৰু তাকে আনি এয়া আৰু ইফালে আমাৰ মা মানে তাকে আনি আজি বনাম বুলি ভাবিছোঁ বহুত দিনৰ মই খাবলৈ মন গ'ল সেয়া বুটলি আনিলোঁ বৌয়ে বনাম বুলি ক'লে আৰু এয়া চাওক এইখিনি ধুনীয়াকৈ আৰু লগতে আছে এয়া বিলাহী আৰু মাছৰ লগত বনাবলৈ আনিছে জিকা বিলাহী আৰু কি বনাব জিকা বিলাহী কচুৰ লগত বনাম বুলি কৈছে আৰু এয়া চাওক চাই যাবচোন আপোনালোকে আৰু মূৰটো যদি ধৰি লওক কাপোৰ এখন মাৰি আছোঁ নহ'বা চুল তুলি এখন ক'ৰবাত ওলাই ধৰিলে একদম ডাঙৰ কথা আৰু সেয়াই আৰু এতিয়া ধুনীয়াকৈ বৌয়ে বনাব মোৰ মানে খোৱা দিন বাৰু দেই বৌয়েহে বনাব ধুনীয়াকৈ বনাব বৌৰ লগত অকলে মেলি ল'লোঁ আৰু আধা আছে সেইখিনি বাচিম মানে পিছতে মনত পৰিছে ভিডিঅ' এটা বনাওঁ মোক মানে কচুখিনি বুটলি মেলি আনিলোঁ বাৰু বহুত দিন কচু খোৱা নাই আজি খাম বুলি ভাবিছোঁ ধুনীয়াকৈ এতিয়া মই বাচি মেলি লওঁ দেখুৱাই যাম বাৰু আপোনালোকক চাই ল'ব হা আৰু ইফালে এয়া মাছ কুহি মাছ হয়নে বাৰু কেই কেজি আছিলে মাছটো চাওক গোটাকৈ অনা হৈছিলে এইটো কুহি মাছ 2 কেজি তাৰপিছত এয়া বিলাহী চিলাহী যোগাৰ কৰা হৈ গ'ল আৰু বৌয়ে বনাব আজি মই বহি বহি খাম হিচাপ কৰি থকা হৈছে মানুহ কেইটা 11টা মানুহৰ কাৰণে বনোৱা হ'ব আজি সেই আছে আৰু এইফালে ধুনীয়াকৈ জুই জ্বলাই দিলে আৰু এইফালে কেৰাহী পাতি দিব এতিয়া আমাৰ ঘৰৰ মানুহে 11টা বাকী আলহী বুলিবলৈ নাই হয় নাই বাৰু আজি ঘৰৰ মানুহৰ কাৰণে বনোৱা হ'ব আৰু আলহী আহিলেতো বেলেগে বাৰু প্ৰসাদ হৈছে কালি মানে যোৱাকালি বিশ্বকৰ্মা পূজা যিহেতু কৈছিলোঁৱে আমাৰ ঘৰত বিশ্বকৰ্মা পূজা পতা আছিলে বুলি আৰু বনাব নোৱাৰিলোৱে আৰু অকণমান এনেই প্ৰসাদ কেইটামান আৰু মানে ক্ষীৰৰ অকণমান ভিডিঅ' বনাই থৈছিলোঁ ভাবিছোঁ আজি এই ভিডিঅ'টোতে এড কৰি দিওঁ আৰু এতিয়া অকণমান কৰি দিছোঁ আপোনালোকে চাব আৰু বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আৰু এয়া চাওকচোন বাৰু গাড়ী চাড়ীবোৰ এনেকৈ কালি পূজা চূজা কৰা হ'ল বাৰু আৰু পূৰা খেলি আছে পেলাই আমাৰ জিকি চাওক আৰু চাই যাওক বাৰু এইফালে সকলোবোৰ দেখুৱাই দিছোঁ অকণমানকৈ আৰু বতৰটো আজি অকণমান ডাৱৰীয়া কৰিছে যিহেতু বৰষুণ দিব যেন পাইছোঁ আৰু যিহেতু গণেশ পূজা হয়
গণেশ মন্দিৰৰ